হাই গাইজ, আজি মই উপস্থিত আছো পাতিলাধোৱা বাজাৰত। আৰু গাইজ চাওক, পাতিলাধোৱা বাজাৰটো আগৰ নিচিনা নাই। আমাৰ এই বৃহৎ অঞ্চলৰ মানুহ এই পাতিলাধোৱা বাজাৰত বজাৰ কৰে। আৰু আমি সৰুৰ পৰা চাই আছো পাতিলাধোৱা বাজাৰটো, আৰু আগৰ নিচিনা নাই। এতিয়া পাতিলাধোৱা বাজাৰত প্ৰায় সব বস্তু দোকান ইয়াতে হৈছে, আৰু পাতিলাধোৱা বহুত উন্নত হৈছে। ইয়াতে গাড়ী শ্ব'ৰুম, ফাৰ্নিচাৰৰ দোকান, বহুত ভাল ভাল গ্ৰেজ সব দোকানে ইয়াতে সব মাল এভেইলেবল আছে। এতিয়া আমাক বহুত দূৰত যাব নালাগে। তো আজি মই ফাৰ্নিচাৰ এটা কিনিব আহিছো, আৰু দোকানটো কি কি বস্তু আছে, কেনেকুৱা ধৰণৰ ৰেট, আপোনালোকক মই জনাই দিম। আৰু মই জানা মতে এই দোকানটোত ভাল এটা ডিছকাউণ্ট পোৱা যায়। তো মই দোকানটোক আপোনালোকক দেখুৱাই আছো। আপোনালোকে দোকানটো চাব পাৰিছে। কেমেৰামেন, দোকানটো আপুনি দেখুৱাই দিয়ক। আৰু দোকানটো ক'ত আছে, মই দোকানটো এড্ৰেছটো আপোনাক দেখাই আছো। আপুনি যদি হাইৰোডৰ পৰা আহে, এইফালে হাইৰোড, আপুনি যদি হাইৰোডৰ পৰা আহে তেনেহলে আপুনি হাইৰোডৰ পৰা আহি কিনে ইয়াতে যিটো পাতিলাধোৱা চেন্ট্ৰেল বেংক পাৱাৰ অলপমান আগতে, চেন্ট্ৰেল বেংক এইটো চেন্ট্ৰেল বেংক হয়, চেন্ট্ৰেল বেংক এইটো। আৰু চেন্ট্ৰেল বেংক পাৱাৰ অলপমান আগতে, ৩-৪টা দোকান আগতে। আৰু আপুনি যদি হাইৰোডৰ পৰা আহিব, হাইৰোডৰ পৰা আহোঁতে দোকানটো লেফ্ট চাইডত পৰিব, আৰু সন্মুখত এটা গেৰেজৰ দোকান আছে, বাইকৰ গেৰেজ আছে, আৰু এটা বটগাছ আছে। একদম অপজিট চাইডত, মানে হাইৰোডৰ পৰা আহোঁতে দোকানটো লেফ্ট চাইডত পৰিব, আৰু সন্মুখতে একেবাৰে একদম গেৰেজৰ দোকান আছে। তো এতিয়া মই দোকানত যাম, আৰু দোকানৰ সম্পূৰ্ণৰূপে দোকানটো দেখুৱাম। দোকানৰ ভিতৰত কেনেকুৱা ধৰণৰ বস্তু বাহিনী আছে, মালখিনি ইমান ধুনীয়া ধুনীয়া ইয়াতে বস্তু আছে, আপোনালোকে চাই লওক। কেমেৰামেন, মোৰ পিছফালে আৰু দেখাই দে, ঠিক আছে। আৰু আমি অলপ পিছতে মেইন যিটো অনাৰৰ লগত আলোচনা কৰিম, অনাৰৰ লগত সোধা পোছা কৰিম, অনাৰে কি কয় আৰু কি কি বস্তু আছে, কেনেকুৱা ৰেটত। আপোনালোকে ভিডিঅ'টো চাই থাকক, ঠিক আছে। এইফালে চাওক, ইমান ধুনীয়া ধুনীয়া ফাৰ্নিচাৰ বনাই ৰাখিছে। কাৰণ পাতিলাধোৱা বাজাৰত ফাৰ্নিচাৰৰ কাৰণে অলপ বেলেগ ধৰণৰ নাম আছে অসমত। ফাৰ্নিচাৰত বহুত ভাল এটা নাম আছে, বিখ্যাত হয়। ইমান ধুনীয়া ধুনীয়া আছে। আপোনালোকে যদি কিবা বিয়াৰ কাৰণে, কিবা কাৰোবাক গিফ্ট কৰিব, ঘৰৰ কাৰণে যদি লাগে, একদম ভাল ডিছকাউণ্ট পাব। একদম সঁচা কথা কৈছো, অনাৰৰ লগত কথা পাতিম, একদম অৰিজিনাল ডিছকাউণ্ট পাব। আপুনি যদি আৰু ভিডিঅ'ৰ কথা কয় যে মই ভিডিঅ' চাই আহিছো, ভিডিঅ' চাই অহা কথা ক'লে আৰু ভাল ডিছকাউণ্ট পাব। কেমেৰামেন, আইফালে আগতে মই দোকানটো দেখাই দি আছো, পিছত অনাৰৰ লগত কথা পাতিম। দেখাই দি, কিমান ধুনীয়া ধুনীয়া ফাৰ্নিচাৰ বনাই ৰাখিছে। এইবিলাক বস্তু আপুনি যদি লয়, আপুনি যদি বেলেগৰ পৰা লৈ আহে, বাহিৰৰ পৰা যদি লৈ আহে, আপোনাক কিন্তু বহুত গাড়ী খৰচ, পেলপেলি খৰচ দিব লাগিব। কিন্তু ইয়াতে পাতিলাধোৱা বাজাৰৰ পৰা যদি আপুনি লয়, তেনেহলে কিন্তু আপোনাৰ ইমান খৰচ নহয়। আৰু অনাৰৰ লগত কথা পাতিম আমি। আপোনালোকে চাব পাৰিছে, চাওক কিমান মানে মৰম লগা, কিমান ধুনীয়া, মানে কি কম আৰু, কিমান ধুনীয়া। দেখাই দি, সব দেখাই দি। আপোনালোকে যদি মোৰ ভিডিঅ'ৰ কথা কয়, দোকানত আহি কয় যে মই ভিডিঅ' চাই কিনে আহিছো, আপোনালোকে ভাল ডিছকাউণ্ট পাব। আৰু আমি অলপ পিছতে অনাৰৰ লগত কথা পাতিম, আৰু অনাৰে আপোনালোকক বস্তু কি কি বস্তু ইয়াতে এভেইলেবল আছে, আৰু কি কি বস্তু আপুনি আহিলে পাব, সবখিনি কথা হ'ব অনাৰৰ লগত। হয়, এতিয়া আমি ডাইৰেক্ট অনাৰৰ লগত কথা পাতিম, আৰু অনাৰে আপোনালোকক জনাব দোকানটো ক'ত আছে, আৰু দোকানত কি কি বস্তু এভেইলেবল, কি কি বস্তু আপুনি পাব, আৰু দোকানত কেনেকুৱা ধৰণৰ ডিছকাউণ্ট আপুনি পাব, সবখিনি কথা। আৰু কি মানে দোকানৰ সবখিনি কথা ওনাৰে ডাইৰেক্ট কি ক'ব লাগে ক'ব। আসসালামু আলাইকুম, ভালনে খবৰ? তো ঘটনা হ'ল যে আপোনাৰ দোকানটো, আপুনি প্ৰথমতে কওক দোকানটো, আপুনি আগতে কওক নামটো আপোনাৰ কি? মোৰ নাম হৈছে জহৰুল ইছলাম। জহৰুল ইছলাম। আৰু আপোনাৰ দোকানটো পাতিলাধোৱা বাজাৰত কোনখিনিত আছে? তো আপোনাৰ এই গণেশ মেকাৰ যে আছে, গণেশ মেকাৰৰ সন্মুখত, আৰু ঢোলৰ দোকান যিটো আছে, ঢোলৰ দোকানৰ লগৰ দোকান। এই ভিডিঅ' চাই যদি কাষ্টমাৰে আহে, আৰু আমাৰ উত্তৰ অঞ্চলৰ মানুহ কিন্তু বহুত ফাৰ্নিচাৰ কিনে, হয় নে নহয়? যদি আপোনাৰ দোকানত আহে, তেনেহ'লে আপুনি ডিছকাউণ্ট দিব না? হয়, ডিছকাউণ্ট দি দিম। কাষ্টমাৰ কিন্তু আহিব, আৰু ভিডিঅ' জৰিয়া কৰি আহিব, আৰু ভিডিঅ'টো মানুহ চাৱাৰ পিছতো কিন্তু কাষ্টমাৰ গম পাব, হয় না এনেকুৱা দোকান আছে। আপুনি এই ভিডিঅ'ৰ সন্মুখত আপুনি ৰাইজক কওক, আপোনাৰ দোকানত যদি কাষ্টমাৰ আহে আৰু ভিডিঅ'ৰ কথা যদি আপোনাক কয় যে মই ভিডিঅ' চাই কিনে আহিছো, তেনেহ'লে আপুনি ডিছকাউণ্ট দিব না? ডিছকাউণ্ট দি দিম। কিমান পাৰ্চেণ্ট ডিছকাউণ্ট দিব পাৰিব? 10%। আৰু বেলেগত যেনেকুৱা ধৰণৰ ডিছকাউণ্ট দিয়ে, তাতকৈ আপুনি বেছি দিব? ঠিক আছে, তেনেহ'লে আপুনি এই মাইক্ৰফোনটো লওক, আৰু আপুনি অলপমান বস্তুখিনি দেখাই দিয়ক, নিজে নিজে ৰাইজক দেখাই দিয়ক, যাতে আপোনাৰ নটৰাজ কোম্পানী, আপোনাৰ 7 বছৰৰ ৱাৰেণ্টি পাব। ৱাৰেণ্টি কাৰ্ড আছে। এই মাইক্ৰফোনটো লওক। এইটো কিমান দিনৰ ৱাৰেণ্টি পাব? এইটো আছে 7 বছৰৰ ৱাৰেণ্টি আছে। লাইট আছে এইবিলাকত,
আচ্ছা অফ করে রাখছো মই আচ্ছা ইয়াতেও দিয়া আছে হা এইটো 7 বছৰৰ ৱাৰেণ্টি 7 আছে বছৰৰ না ৱাৰেণ্টি আচ্ছা আচ্ছা ঠিক আছে তাৰপিছত এইবিলাক আছে আপোনাৰ এইটো আছে আপোনাৰ 10 বছৰৰ ৱাৰেণ্টি হুম এইটো হৈছে আপোনাৰ বাঞ্চালত হুম ইয়াতো লাইট চাইট গোটেই দিয়া আছে তেনেহ'লে এই আপুনি অন কেমেৰাত আপুনি ৰেটটো কোৱা অলপ মানে হেৰি কৰিছে হয়নে নহয় অ মানে প্ৰাইভেচি কৰিব বিচাৰিছে আপুনি ৰেটটো ক'ব বিচৰা নাই হয়নে নহয় যদি কাষ্টমাৰ অহাৰ পিছত এইটো মই এই কৰি দিম আৰু মিলাই আপুনি বেলেগ দোকানত যেনেকুৱা ৰেটত দিছে আপুনি তাতকৈ কমতে দিব অলপ হয় নহয় যিমান পাৰে ভিডিঅ' কথা কৰি ডিছকাউণ্ট কৰি দিব হয় নে নহয় ঠিক আছে আপুনি প্ৰাইভেচি কৰি ৰাখিছে ভাল কথা কিবা পাৰ্চনেলৰ কাৰণে আপুনি ৰেটটো কোৱা নাই কোনো প্ৰব্লেম নাই গাইজ আপোনালোকে আহিব আপোনালোকে ফেচ টু ফেচ বহি কিনে ভাল কৰি বহি কিনে আপুনি আলোচনা কৰি আপোনালোকে লৈ যাব পাৰিব আপুনি দেখাই দিব অলপ খুলি 2-4টা দেখাই দিব কেনেকুৱা ধৰণৰ কোৱালিটি কেনেকুৱা ধৰণৰ কোৱালিটি দেখাই দিব 5 বছৰ ৱাৰেণ্টি এইটো 5 বছৰৰ ৱাৰেণ্টি গাইজ চাব পাৰিছে কিমান ধুনীয়া মানে ডিজাইন আপুনি ডিজাইনটো চাওক ইফালে দেখাই দি চাওক কিমান ধুনীয়া ধুনীয়া ডিজাইনৰ আপোনাৰ এতে বস্তু কাৰণ ইমান লোকেল বাজাৰত ইমান ধুনীয়া ধুনীয়া বস্তু মানে আপুনি কি ৰোডত যাব নালাগে বিজনী যাব নালাগে ভাই সব ইয়াতে পাব আগৰ পাতিলা দোৱা নাই এতিয়া পাতিলা দোৱাত আপুনি কি লাগে আপোনাৰ সব বস্তু আপোনাৰ এভেইলেবল আছে গাড়ীৰ শ্বৰুমৰ পৰা আপুনি ষ্টাৰ্ট কৰি একদম ভাল ভাল বস্তু দোকান আছে আগৰ পাতিলা দোকানে বহুত ডেভেলপ বহুত উন্নত হৈ গৈছে কিমান ধুনীয়া মৰম লগা ফাৰ্নিচাৰ অকে থেংক ইউ হা